নমস্কাৰ বন্ধুসকল, আপোনালোকক অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ। এই শুই উঠি কোনে আহিছে অকণমান শুই লৈছিলোঁ। ব'লক আজি আপোনালোকক কেৰেলাত কলৰ দোকান এখন দেখুৱাম, চাই লওক কেনেকুৱা লাগিছে। আহক চাই লওক এখন দোকান কিমান ডাঙৰ অকল কলৰ টাকে দেখিছে নাই এখন টাক, অকল কলেই মানে বহুত ডাঙৰ ডাঙৰ দোকানলৈ হ'লচেল যায় এখন দোকানৰ পৰা। বহুত কল আছে মানে এনেকুৱা আমাৰ অসমৰ এখন গাঁৱতে এনেকুৱা এখন দোকান আছে মানে এনেকুৱা নিচিনা কেৰেলাত। এইবোৰ চাই লওক গাড়ীত লোড কৰি আছে বেলেগ দোকানত বেচিবৰ কাৰণে। ইয়াৰ মানুহবোৰে কল বহুত খায় মানে বহুত বেছি অভাৰ কল খায়। আৰু মানুহবোৰৰ ফিগাৰবোৰ ভাল, কলবোৰ বহুত ভিটামিন আছে। জাহাজী কলৰ ইয়াত ভেলুৱে নাই মানে এইবোৰ কল যিমান ভেলু আছে। এইবোৰ চিপছ বনাই খায়, ধেৰ কিবা কিবি বনাই খায় মানে কলৰ পৰা। আপোনালোকে এবাৰ পকা কলৰ দোকানখনলৈ হেৰিলৈ লৈ যাম, এইটো ভাগকৈ আছে এখন পকা কল। চাই লওক কলে কল চব কল দেখিছে নাই কলে কল। চাই লওক আমাৰ অসমৰ ল'ৰা, তেখেতক সুধিম আজি কলৰ নামটো কি কি, দাম কেনেকুৱা। দাম কলটো বহুত আছে, কলৰ দাম ক'বলৈ গ'লে বহুত বেছি। 70 টকা কিলো কল, 80 টকা কিলো কল, 30 টকাও আছে, 40 টকাও আছে। যিকেইটা লাগে সেইকেইটাতো মানুহে লৈ যায়, এতিয়া দামৰ কাৰণে মানে চেলটো কম। এই আমাৰ ইয়াত জাহাজী কল টকা দেখিছোঁ, এইটুকুৰ দাম কেনেকুৱা? দাম 40 টকা। 40 টকা। জাহাজী কলটো আমাৰ অসমততো দাম বহুত বেছি হয়, কিন্তু ইয়াত জাহাজী কল কলটোৱে দাম যে কম, কথাটো কি? এইটুকা কি কল হয়? এইটুকা এইটো অসমত নাই ন? এটা কলা এইটুকা কি বুলি কয়? চেনি চম্পা ন? চেনি কলটো নহয় নহয় এইটো আপোনাৰ চেনি চম্পা। এইটো কেজি কেইটকা ন? এইটো 70 টকা। তাৰপৰা আপোনাৰ ইয়াত কাম কৰা কিমান বছৰ হ'ল? কাম কৰা বহুত 12 বছৰ হৈ গ'ল। এখন দোকানতে কৰি আছেনে 12 বছৰ? এইটো দোকানত 7 বছৰ হৈ গ'ল। 7 বছৰ হ'লনে? দৰমহা পাতি বেলেগ দোকানত আছিলোঁ। এনেই দৰমহা পাতি কেনেকৈ দিয়ে আপোনাক? দৰমহা 7 টকাকৈ দিয়ে। দৰমহা পাতি ভালেই আৰু কাম কৰি কেনেকুৱা লাগে? বনোৱাৰ কাৰণে ইয়াত ভালেই আৰু কাম কৰি পিনে কেনেকুৱা লাগে আপোনাৰ? ভাল লাগে, বেয়াও লাগে, কেতিয়াবাতো ঘৰৰ কথা মনতো বেয়াই লাগে। নহয় দে পালে ইলানা ইলা দেখিছে নাই কিমান ধুনীয়াকৈ সিহঁতৰ ভাষাটো জানিছে। നാലിപ്പുനുണ്ടോ എത്തനുണ്ടോ പിന്നെ റോസ്റ്റ് ഉണ്ടോ ഏതാണോ? আপোনাক আৰু এটা কথা সুধিবলগীয়া আছিলে মোৰ ভাগৰ, এই কল ইয়াত যে ইমান কল বিক্ৰী হয় কাৰণটো কি বাৰু? কাৰণটো হ'ল ইয়াত মানে কৃষিটো কম, এতিয়া মানুহে ইয়াত ভাত কম খায়, সেইকাৰণে খোৱাৰ আগতো কল খায়, ৰাতিপুৱা খায়, চাহৰ লগত খায়, যেনেকৈ পায় তেনেকৈ খায়। আৰু কিবা চাহৰ লগত কিবা বনাই খায়, সেইকাৰণে ইয়াত কলৰ দামটো বেছি। ইয়াত মানুহে খায়, অভাৰ খাই থাকে কলৰ দামটো সেইকাৰণে ইয়াত বেছি। আৰু মানে বেছি মানুহে এইটো বেছিকৈ মানে মৰমৰ বস্তু এইটো ইয়াত কল খোৱাৰ। নাৰিকল, কল আৰু পিঁয়াজ হয় নাই? নাৰিকল, পিঁয়াজ আৰু কল, এই 3টা বস্তু ইয়াত বেছি চলে। আপোনালোকৰ দোকানত এনে বিক্ৰী কিমান হয়? 1 লাখ টকা, 1.5 লাখ টকা, 2 লাখ টকা এনেকুৱা হয়। ভালে গিলা না 1 লাখ 1.5 লাখ টকা হয়নে? 1.5 লাখ 2 লাখ টকা হয় আৰু দোকানখন আকৌ ভালকৈ দেখাই ইমান সৰু কেবিনটো, কিন্তু দোকানখন বহুত ডাঙৰ দেখিছে নাই? চবেই কলে কল কৰিছে দেখিছে, সম্পূৰ্ণ কল আছে। সেইফালেও কল দেখিছে, কেঁচা কল দেখিছে নাই? মুগা কল। কাষ্টমাৰ আহিছে, কল বিকিছে। ইয়াত কাম কৰি আপোনাৰ কেনেকুৱা লাগে? ধুনীয়াই লাগে, কমৰ পৰা ইয়াত ধুনীয়াই আছে, ধুনীয়া মানুহ ধুনীয়া ইয়াত। পিছত আমাৰ ইয়াত পইচা পাতি দিলেও ভাল। অসমতকৈ ভাল নে ইয়াত? তাত পইচা পাতি লিংলাং নকৰে ন? তেখেতে দেখিছে নাই মালিক ইয়াত নাই। মালিক নাথাকে, তেখেতে পইচা লৈ আছে দেখিছে নাই? কিমান বিশ্বাসত দিছে তেখেতক দোকানখন। আমাৰ অসমত তেনেকৈ বিশ্বাসী নকৰে। সেইকাৰণে ইয়াৰ মানুহক বিশ্বাস কৰিলে কাৰণে মানুহ ইয়াত ভাল। বিভিন্ন কথা হ'ল, ইয়াত খোৱা পানীও ভাল, চবকেইটা ভাল।
মই মানুহৰ লগত ব্যৱহাৰ পাতি ভালকৈ নাই সেইকাৰণে ভাল ঠিক কথা ঠিক আছে তেতিয়াহ'লে আপোনাক লগ পাই ভাল লাগিলে ঠিক আছে নেক্সট বাৰ জয় হওক থেংক ইউ তো বন্ধুসকল দেখিলেনে আজিলৈ এই ভিডিঅ'টো ইয়াতে সমাপ্ত মাৰিছোঁ নেক্সট ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই